গার্লফ্রেন্ড মিশ্র নাকি গার্লফ্রেন্ড আছে যে ওই করছে তুমি ঘটনা হয়েছে উঠা উঠা 169 নয় গোপিক মানে কিমান ইমপ্রেস করছে মানে ইমপ্রেস যে ছোৱালীবিলাক ইমপ্রেস ছোৱালী ইমপ্রেস কৰা নাই আরামসে পতি যাব কিন্তু তুমি BTS নো গম পাইছো না বহুত গরম শীত নমস্তে গাইস ওয়েলকাম টু মাই চ্যানেল তো গাইস মানে আজি মানে গম পাই আজি হচ্ছে 19 আগস্ট আজি হৈছে ভগৱান শ্ৰীকৃষ্ণৰ জন্ম তিথি তো প্ৰত্যেককে ভগৱান শ্ৰীকৃষ্ণৰ ভালে কুশলে ৰাখক আৰু মই আপোনালোককো কৃষ্ণ জন্মাষ্টমীৰ বহুত বহুত শুভেচ্ছা দিলোঁ প্ৰত্যেককে যাই যে ভিডিঅ'টো মই চাই আছে আৰু যাতে চোৱা নাই যদি ভিডিঅ'টো চাই আপোনালোকক মই শুভেচ্ছা দিলোঁ আৰু মানে ইয়াৰ লগতে ভগৱান শ্ৰীকৃষ্ণই আজি আপোনালোকৰ যদি কোনোবা যদি গাৰ্লফ্ৰেণ্ড নাই মোৰো নাই একচুৱেলি তো আপোনালোকক প্লিজ দিয়ক মই সেইটোৱে বিচাৰোঁ তো ভাই তুমি আজি গম পোৱা ন আজি কৃষ্ণ জন্মাষ্টমী গম পাওঁ তো তুমি ভগৱান শ্ৰীকৃষ্ণৰ পৰা কি বিচৰা গাৰ্লফ্ৰেণ্ড বিচৰা না কি বিচৰা কওঁ মই আকোৱে নিবিচাৰোঁ একো নালাগে গাইজ দেখছি না ইহে চলি ভৱিষ্যত আছে এই বহুত ভৱিষ্যত আছে এইবিলাক তো গাইজ মোৰ গাৰ্লফ্ৰেণ্ড বিচৰা তো গাইজ মানে চাব পাৰে মানে ই মানে চাউল মানে মই কৈছোঁ না আপোনালোকক মানে আজি যিমানখিনি পাৰে যিটো কাৰোবাক পাৰে আপোনালোকে বস্তু দান দিয়ক তো এতিয়া আমি মুৰ্গীক মানে চাউল দিম একে কথা মুৰ্গীটো মানে ভগৱান শ্ৰীকৃষ্ণৰে বস্তু চলা চলা তো গাইজ মানে চাবি আহিছে ক'ত চলাবা সিহঁৰ মানে চাপৰি ৰাইডাৰ তো সেইবোৰ চাবি দিয়া মানে ভয় কৰে অলপমান মানে ঘৰৰ পৰা তো গাইজ মানে বৰ্তমান আপোনালোক দেখুৱাই আছোঁ মানে যিডাল গছত মানে ভগৱান শ্ৰীকৃষ্ণই মানে বহি মানে বাঁহী বজোৱা আছিল আৰু মানে কপিবিলাকক ইমপ্ৰেছ কৰা আছিল তো সেইডাল গছত আপোনালোক দেখুৱাই আছোঁ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ গাইজ গছপাত হৈছে এই পেটে ভগৱান শ্ৰীকৃষ্ণৰ মানে দৈ মাখন এইবিলাক বহুত মানে ফেভাৰেট আছে তো ভগৱান শ্ৰীকৃষ্ণৰ নামক চিন্তি গাইজ এতিয়া আমিও দৈ খাম ৰাধে 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 জয় শ্ৰীকৃষ্ণ ৰাধে ৰাধে আজি কিবা ক'বা নেকি কৃষ্ণ জন্মাষ্টমী বুলি তুমি মাছ মাংস খাইছা ন আজি মাছ মাংস নাখাবা নহয় ছোৱালীয়ে দিব নেকি কৃষ্ণ তোমাক এইখিনিয়ে ক'লো নালাগে নেকি অ' ক'ত আছা তুমি অ' ভাই ওটা ঘটনা হৈছে উঠা উঠা 14 লাগছিল তুমি নহ'লে হ'বাৰে নাই 14 আরে ও প্রাইজ 14 মানে জন 300 মান টাকাত পাও কাৰণ বুজি পাইছা তুমি চাবা যেনেকৈ ভগৱান শ্ৰীকৃষ্ণ হয় কিমান মানে গোপিক মানে কিমান ইমপ্ৰেছ কৰিছিল তো তুমিও মোক এটা এনহেন্স স্পৰ্টিং দিয়া যেন মানে ইমপ্ৰেছ হৈছে ছোৱালীবিলাক বুজিছে ন ইমপ্ৰেছ হৈছে তো প্ৰাইচ মানে চাব পাৰে মানে কি ধুনীয়া স্পৰ্টিং ভাল লগা হৈছে না মোক দাদা মোক ভাল লগা হৈছে নিশ্চয় ভাল লগা ছোৱালী ইমপ্ৰেছ কৰা নাই আরামসে পতি যাব ভাই কেনে ৰাধে ৰাধে বাস স্যার তুমি BTS নেকি তুমি BTS নেকি তুমি BTS নেকি কিন্তু তুমি BTS নো গম পাইছো না গাইস মানে চেনি ইমান নাই চেনি দিব লাগে চেনি মানে আজিকালি বেলি দাম নহয় চেনি 1 2 আরে ওই সব বহুত গরম শীত তো গাইস গাইস মানে কফি খাও এইবাৰ তোমাৰ হৈছে না কফি খাও এটা কি খাবা আৰু আজি জন্মাষ্টমী বুলি মাখন খোৱা লাগব মই কোৱা পাই দৈ খাইছোঁ এটা আৰু মানে গাইছ মানে আৰু মাখন খাম আরে খুৰাই আমাক দিল্লী বাকীকে দে তো আমি আপোনাক ই পইচাটো দিয়ে না একচুৱেলি আপোনাক দে না পইচা দি আছে খুৰা মানে মানুহজন ভাল একচুৱেলি মানুহ একচুৱেলি তেনেকৈ হ'ব লাগে মানে হেল্প কৰে আপোনাক কি কওঁ এবাৰ চাই লওক মানে মই স্পৰ্টিংটো কি ধুনীয়া লগা আছে স্পৰ্টিংটো কিনিছিলোঁ কি কাৰণে যে আমাক যেন ছোৱালীজনক মানে ইমপ্ৰেছ কৰে আমাৰ গাইজ মানে স্পৰ্টিংটো মানে বহুত তই ভাই কিয় জোৰত যায় ভাই মই যদি কিবা যদি ক'বা অলপ সি জোৰত যায় অঁ তুমি লাজ কৰা নেকি মানে গাইজ কি স্পৰ্টিংটো মানে বহুত চাওঁ আপোনাৰে কিবা মানে যিটো গ্ৰীণ কালাৰ সেইটো মানে বহুত ভাল লগা আৰু ঘৰ গাইজ কৈ দিওঁ ৰাধে ৰাধে জয় শ্ৰীকৃষ্ণ ৰাধে ৰাধে গাইজ মানে এইখিনি সময়তে মানে বহুত জত মানে গাড়ী এইখিনি সময়ত বহুত আহে তো হাৱে আপোনালোকে যদি পাৰ হয় বহুত ভালকৈ পাৰ হ'ব মানে কি গাইজ মানে আজি গোটেই দিনটো মানে বৰষুণ নাই বতাহ নাই একো নাই এই মন্দিৰত মানে অলপমান বেছি মানে পূজা কৰা হ'ব ভগৱান শ্ৰীকৃষ্ণ প্ৰত্যেকে কিন্তু চাওক এই পূজা কৰাৰ সময়ত মানে বতাহ ধুমুহা চব আহিছে এফালৰ পৰা এইখিনি পাৱাৰ অফ ভগৱান শ্ৰীকৃষ্ণ গাইজ মানে লক্ষ্য কৰক জয় শ্ৰীকৃষ্ণ ৰাধে ৰাধে ইয়ে মানে পাৱাৰ মানে ভগৱান শ্ৰীকৃষ্ণ কিবাটো আছে পৃথিৱীত আবেতো বানাইছে পৃথিৱীখন সেই চাব দিয়ক সেই দেখছি না চব একদম ধুমুহা বতাহ এভৰিথিং এয়া হৈছে পাৱাৰ ভগৱান শ্ৰীকৃষ্ণ ত' এগেইন প্ৰত্যেকক কওঁ হেপী কৃষ্ণ জন্মাষ্টমী সকলোৰে ভালে কৰক
প্লিজ লাইক সাবস্ক্ৰাইব আৰু শ্বেয়াৰটো কৰি দিব